একচুৱেলি বহুত ভাল লাগিছে। ইমান দিনে হেল্থ চিটি ট্ৰিটমেণ্ট চলি আছিলে, বহুত উন্নত মানৰ চিকিৎসা ইয়াতো হৈ আছিলে, কিন্তু এটা ৰিপৰ্টৰ কাৰণে আমি ৰখিব লগা হ'ল, পেণ্ডিং আছিলে। তো যোৱাকালি ৰিপৰ্টটো আহিলে, গতিকে আজি আমি ডক্টৰ তপন শইকীয়া ছাৰৰ লগত কণ্টেক্ট কৰা হৈছে। তেখেতৰ আণ্ডাৰত এতিয়া আমি বাকীখিনি ট্ৰিটমেণ্ট কৰিম, আৰু মোৰ লগত 2জন ডক্টৰ গৈ আছে, মোৰ ফেমিলি গৈ আছে। আৰু বাকী যিটো নেক্সট ট্ৰিটমেণ্ট, সেইটো আমাৰ এই যিটো মোৰ আহিব লগা ৰিপৰ্ট আছিলে, সেইটোৰ ভিত্তিত মানে মোৰ ট্ৰিটমেণ্টটো চলিব। আৰু মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ, অসমবাসী ৰাইজক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে আৰু মৰম দিবৰ বাবে। এতিয়া আপোনাৰ স্বাস্থ্য আগতকৈ কেনেকুৱা? আগতকৈ কেনেকুৱা পাইছে এইটো কওকচোন আপোনালোকে? মইতো বহুত বেটাৰ, কাৰণ খোজকাঢ়িব পৰা নাছিলোঁ, খাব পৰা নাছিলোঁ। তো এতিয়া খাব পাৰিছোঁ আপোনালোকৰ কেৱল আশীৰ্বাদত। আৰু অসমৰ যিমান শিল্পী আছে, অসম চৰকাৰ, গতিকে সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ। লগতে মোৰ ফেমিলিক, মোৰ গাঁৱৰ মানুহখিনিক ধন্যবাদ দিব বিচাৰিছোঁ। লগতে সংবাদকৰ্মীসকলক ধন্যবাদ দিব বিচাৰিছোঁ। আপোনালোকৰ কাৰণে আজি মই আৰ্থিকভাৱে হ'লেও মই আজি উন্নত মানৰ চিকিৎসাৰ কাৰণে যাবলৈ পাৰিছোঁ, কেৱল আপোনালোকৰ কাৰণে। আমি ইমান দিনে ভুৱা বাতৰি পাই আছিলোঁ যে কিশোৰ দা ইতিমধ্যে গৈছে মুম্বাইত, কিন্তু এইটো কথা মিছা। আজিহে তেওঁ গৈছে, আৰু আজি আমি তেওঁক দেখি এনেকুৱা লগাই নাই, তেওঁক সুস্থ যেনে লাগিছে। ইমান বেছি ষ্ট্ৰং মেণ্টেলি তেওঁ, মোৰ বিশ্বাস